माब्रै जाबावगोन जेबो आं बुजि मोनला। আমাৰ হিন্দু মানুহৰ মাজত সন্তান জন্ম দিয়াৰ হাৰটো কমি কমি গৈ আছে। যোনে পাৰে তিনিজনো জন্ম দিব লাগে। সঞ্জাৰী শিখলা। নমস্কাৰ, সকলোলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা থাকিল। আহি থকা বছৰটোৱে সকলোলৈ কঢ়িয়াই আনক সুখ, শান্তি আৰু আনন্দ। তাৰে কামনাৰে হেপী নিউ ইয়াৰ। मेथाइया सानजानि सिख्लाया क'क्राझारनि सेंग्रा माब्लाबा बहाबा नुलांखो ओजों थांनानै बिमा बिफाजों दुमदाखार फाग्ला जाहैबाय। थैनो थांनोबो गिला, जं सिखा रुवा लानो बिमा बिफाखौ होसोयो मालाबा। दा सानजानि सिख्लाया ओमफ्राय सेंग्राया क'क्राझारनि जाहैबाय। बेखौनो आं रोजाबनो सिगांदों आरो। जं सिखा रुवा नङा, मोजां मोनलायनायनिसो जं सिखा रुवा। सानजारि सिखोलानो बेसे समायना लोगो मोनदोंमोन आं नोंखौ सानसे माब्लाबा। खानाय रुम्बां बिखा फांदां जानजि सेरे रे आदै मोदोद गुफुरै गावदां नायनो मोजां गाजा। ओ आगै सानजारि सिखोला, ओ आगै नों मा एसे समायना। सानजारि सिखोलानो बेसे समायना लोगो मोनदोंमोन आं नोंखौ सानसे माब्लाबा। खानाय रुम्बां बिखा फांदां जानजि सेरे रे आदै मोदोद गुफुरै गावदां नायनो मोजां गाजा। ओ आगै सानजारि सिखोला, ओ आगै सानजारि सिखोला, ओ आगै सानजारि सिखोला, ओ आगै नों मा एसे समायना। खेबसे नुनायावनो नों आंनि जाबाय, खेबसे नुनायावनो आं नोंनि जाबाय। बावनो हायाखै आं नोंखौ दाबो, माब्रै जाबावगोन जेबो आं बुजि मोनला। खेबसे नुनायावनो नों आंनि जाबाय, खेबसे नुनायावनो आं नोंनि जाबाय। बावनो हायाखै आं दाबो नोंखौ, माब्रै जाबावगोन जेबो आं बुजि मोनला। ओ आगै सानजारि सिखोला, ओ आगै नों मा एसे समायना। ओ आगै सानजारि सिखोला, ओ आगै नों मा एसे समायना। क'क्राझारनि आं सेंग्रा जालाय, लायखाथारगोन आं नोंखौ देगोलाय। गिखाथारा आं रावखौबो मोजां मोनलायनाया, थैहोगोन आं नांगौब्ला जिउखौनो बावगोन। क'क्राझारनि आं सेंग्रा जालाय, लायखाथारगोन आं नोंखौ देगोलाय। गिखाथारा आं रावखौबो मोजां मोनलायनाया, थैहोगोन
गोनां नांगौब्ला जिउखौनो बावगोन आगै सानजारि सिखोला आगै सानजारि सिखोला आगै सानजारि सिखोला आगै नोंमा एसे समायना आगै नोंमा एसे समायना आगै नोंमा एसे समायना गोजोन्थों আমাৰ হিন্দু মানুহৰ মাজত সন্তান জন্ম দিয়াৰ হাৰটো কমি কমি গৈ আছে মুছলিম মানুহক আমি কওঁ যে 8টা 7টা নিদিব কম কৰি দিয়ক আপোনালোকে এজন সন্তানত নাথাকিব অন্তত দুজন জন্ম দিব লাগে গতিকে যোনে পাৰে তিনিজনো জন্ম দিব লাগে আজি আমাৰ নৱগঠিত ভৱানীপুৰ সৰভোগ সমষ্টিত মহিলা উদ্যমিতা অভিযানৰ আমি পুঁজি বিতৰণ কৰিলোঁ প্ৰায় 25,000 মহিলাই এই আঁচনিৰ পৰা উপকৃত হৈছে আৰু মই ভাবোঁ যে আমাৰ এই প্ৰয়াস আৰু প্ৰচেষ্টাৰ ফলত বহু মহিলা আত্মনিৰ্ভৰশীল হ'ব পাৰিব 1 জানুৱাৰীৰ পৰা 100 টকাতে 1 কেজি দালি 1 কেজি চেনি আৰু 1 কেজি নিমখ পাব এই মাহত 117 টকা আছিলে 1 তাৰিখৰ পৰা 100 টকাত পাব নিৰ্বাচনৰ বতৰ নিৰ্বাচন আহিছে ভৱানীপুৰ সৰ্ব সমষ্টি আপোনালোকৰ এতিয়া বিৰোধী পক্ষৰ হাতত আছে আপোনালোকৰ ষ্ট্ৰেটেজি ইয়াত আমি ভাল কৰি জিকি যাম মানে আমাৰ বৰ্তমানৰ বিধায়ক বা যি আছে মই ভাবোঁ যে এইবাৰ ৰাইজে বিজেপিক ভোট দিব কংগ্ৰেছে 100 সিটত ভোট খেলিব মই কংগ্ৰেছৰ খবৰ ৰখা নাই এইকেইটা দিন নিজে ব্যস্ত হৈ আছোঁ প্ৰধানমন্ত্ৰী অমিত শ্বাহজীৰ প্ৰগ্ৰেম মোৰ নিজৰ অনুষ্ঠান তাৰ মাজত 100-122 এইবিলাক মোৰ চোৱাও নাই আৰু সময় পোৱা নাই মই চাওক বটদ্ৰৱা প্ৰকল্প হ'ল অসমৰ স্বাভিমানৰ প্ৰতীক যিসকলে অসম আৰু অসমীয়াক ভাল নাপায় তেওঁলোকেহে ইয়াক সমালোচনা কৰিব বেলেগ কোনেও নকৰে আজি হিৰেণ গোহাঁয়ে কৈছে যে আপুনি শংকৰ আজানৰ কথাটো প্ৰসংগ কৰা মানে তাত তুলুঙা মনৰ পৰিচয় দিয়া এইটো তুলুঙা মন নহয় এইটো ইতিহাসৰ কথা একেবাৰে ক্লাছ 5ৰ ল'ৰাজনেও জানে যে শংকৰ আৰু মাধৱ একেলগে আছিল এইটো ক্লাছ 5ৰ ল'ৰাজনেও জানে হিৰেণ গোহাঁয়ে কিয় নাজানে মই বুজি পোৱা নাই আপোনালোকে মোক কওকচোন শংকৰদেৱ মাধৱদেৱ একেলগে আছিল নে নাই শংকৰদেৱৰ মূল শিষ্য মাধৱদেৱ আছিল নে নাই শংকৰদেৱ মাধৱদেৱৰ পৰলোক প্ৰাপ্তিৰ 200 বছৰ পিছত আজান পীৰ ইৰাকৰ পৰা আহিছিলে তেওঁৰ লগত শংকৰদেৱৰ কেনেকৈ মিল হ'ব পাৰে মোক বুজাই দিয়কচোন হয় নহয় আজান পীৰ নিজে এজন ভাল ব্যক্তি হ'ব পাৰে কিন্তু শংকৰৰ লগত তেওঁক আমি কেনেকৈ লগ লগাম শংকৰদেৱ মাধৱদেৱ দামোদৰদেৱ ভট্টদেৱ এইবিলাকতো সকলোৱে জানা কথা এতিয়াও মৌলবাদী অসমৰ বৃদ্ধিও পাইছে কমিছেও গতিকে ফাইনেল ফিগাৰটো আমি ফাইনেল লিষ্টৰ পিছত গম পাম আমাৰ চকু থাকিব আৰু এটা হৈছে কি যে বিভিন্ন সমষ্টিত নতুন পুনৰ বিন্যাস হোৱাৰ কাৰণে তুলনা কৰিবও অসুবিধা আছে চাওক এইটোতো হয়ে সংখ্যালঘু এৰিয়াত যিটো তেওঁলোকৰ সন্তান জন্ম দিয়াৰ হাৰটো বেছি আমাৰ হিন্দু মানুহৰ মাজত সন্তান জন্ম দিয়াৰ হাৰটো কমি কমি গৈ আছে গতিকে পাৰ্থক্যটো আছেই সেইকাৰণে আমি সকলো হিন্দু মানুহক কওঁ যে আপোনালোকে এজন সন্তানত নাথাকিব অন্তত দুজন জন্ম দিব লাগে গতিকে যোনে পাৰে তিনিজনো জন্ম দিব লাগে মুছলিম মানুহক আমি কওঁ যে 8টা 7টা নিদিব কম কৰি দিয়ক হিন্দুক আমি কওঁ যে অলপ বেছিকৈ সন্তান কৰক নহ'লে ঘৰখন চাবৰ কাৰণে কোনো নোহোৱা হ'ব ৰঞ্জিতাৰ লগত মই আলোচনা কৰি ল'ম ক'ব আপুনি চাওক মৌলবাদী অসমত ডেফিনেটলি সক্ৰিয় হৈ আছে আৰু বাংলাদেশৰ লগত আমি ওচৰ চুবুৰীয়া নেইবাৰ গতিকে অসমত মৌলবাদীৰ সমস্যাটো বহু দিনলৈ থাকিব আজি 11জন ধৰিছে ডাঙৰ অপাৰেশ্যন এটা চলি আছে হ'ব